Hello everyone, আশা কৰিছো সকলোৱে ভালে আছে সুখী আছে আজি আমাৰ জয়পুৰৰ হল 3rd ডে আৰু আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিলো ৰাতিপুৱাৰ পৰাই এইফালে আইৰা খেলি আছে প্ৰীতি দিৰ লগত দেখিছেনে কি বদমাছি আৰু মই অকমান প্ৰীতি দিক অসমীয়া শিকালো শুনকচোন তেওঁৰ মুখৰ পৰা बोला और क्या हाँ मतलब आ जाओ मेरे पास हाँ কি বনাইছা তুমি মই বনাই থাকা নাই আন্টি বনাই আছে তাকে মই দাঁড়িয়ে আছো ওকে অ্যাসিস্ট্যান্ট আৰু এইফালে আন্টি ব্ৰেকফাষ্ট ৰেডি কৰি আছে আন্টি অহাৰ পৰাই আমাৰ কাৰণে ডেইলি বেলেগ বেলেগ বনাই আছে মানে মৰ্নিং বেলেগ বনাই আছে ৰাতি বেলেগ বনাই আছে কাৰণ দিনৰ ভাগত আমি খাবলৈ টাইম নাপাওঁ ঘৰত আৰু ময়ো অকমান হেল্প কৰি দিলোঁ অফিস আছে তার অফিসে দিনৰ পৰা থাকে যে সেইকাৰণে আমি কেইটা ওলালো আজি আৰু তেনেকৈ আমি গোটেইবোৰ একেলগে ব্ৰেকফাষ্ট কৰি ওলাই দিলোঁ আৰু আজি আমি তিনিটাই ওলাই গৈ আছোঁ যিহেতু অক্ষয় ভাইৰ আজি কিবা অফিচৰ কাম আহি গ'ল ত' তাৰ বাবে তেওঁ ওলাব নোৱাৰিলে আৰু ভাবিছোঁ আজি মানে আমি ওচৰতে বেছি দূৰ নহয় ইয়াতে ওচৰতে মানে আপোনাৰ যেনেকা পত্ৰিকা গেট আছে সেইটোৱে চাম বুলি ভাবিছোঁ তাৰ পৰা আৰু যিমানখিনি পাৰোঁ চাই লওঁ বলক আমাৰ লগত গোল চক্কৰ কেন্দ্ৰ পালোহি পত্ৰিকা গেট খুব ধুনীয়া পৰিৱেশ বহুত ধুনীয়া লাগে মানে আপোনালোকে যদি জয়পুৰ আহে দেন মিছ নকৰিব আহিব আৰু ভিতৰৰ ভাগটো আৰু ধুনীয়া মই ভালকৈ ভিডিঅ' ল'ব নোৱাৰিলোঁ কাৰণ বহুত বেছি মানুহ আছিলে পত্ৰিকা গেটৰ পৰা আমি ওলাই দিলোঁ এতিয়া আৰু এই আইৰাক দেখিছেনে তাই ফুৰিব আহিলে আৰু তাইক একো নালাগে জাষ্ট খালি ফুৰিব আৰু মানে আপুনি খানা দি থাকিব মাজে মাজে তাই আৰু বিন্দাছ আৰু এইটো খুব ইনষ্টাগ্ৰামত আপোনাৰ মানে ভাইৰেল একদম তোৰাণ দিৱাৰ চাগে তো এইটো পত্ৰিকা গেটৰ লগতে আছে আপোনালোকে আহিলে চাব পাৰিব আমি আৰু ইয়াতে নৰখোঁ আজি আমি গৈ আছোঁ এতিয়া খাবলৈ আমি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ এইটো কি হয় পিজ্জা পাও এইটো কি হয় পিঠা 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 এনেদৰে আমি খাই লৈ পেলাই ঘৰলৈ ওলালোঁ এতিয়া যিহেতু আজি আৰু আমাৰ একো প্লেনিং নাই আৰু ভাবিছোঁ আজি গৈ পেলাই চবৰে লগত অকণমান কথা পাতিবও টাইম পাম কাৰণ অহাৰ পৰা আমি ভালকৈ টাইমে পোৱা নাই খালি ঘূৰা চ' আজি যিমান পাৰোঁ জল্দি ঘৰলৈ যোৱাটোৱে ভাল হ'ব আৰু ঘৰ আহি চাওঁ যে এয়া দেখিছেনে এতিয়া আন্টিয়ে বনাই আছে গাজৰৰ হালোৱা আৰু পালক পনীৰ আৰু মই পালক পনীৰ মানে আগত খাই পোৱা নাই তেনেকৈ চ' স্পেচিয়েলি মানে ফৰ মি মানে একদম ইমান মৰম দিছে নহয় ইমান মৰম দিছে মানে বহুত বেছি মানে ভাল লাগিছে মানে একদম ঘৰত অহাৰ নিচিনা লাগিছে তে গাইছ আজিলৈ ইমানে আশা কৰিছোঁ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পাইছে বাই বাই